হাই দোস্ত, এইয়া আমাৰ বিজেপিৰ কাৰ্যালয়ত আজি আহিব পীযুষ হাজৰিকা। এয়া চাই থাকক, দেখুৱাই যাম সকলো স্ক্ৰিপ্ট আপোনালোকক। গাইজ, ষ্টেজখন কেনেদৰে সজাইছে এয়া আপোনালোকক দেখুৱাই দিছোঁ ভালদৰে। Found the one, you should never give her up. I think it's the way life changes when in love, yeah. I surround my soul with the positivity. Stage to কেনেকুৱা কিহৰ লগত বনাইছে আপোনালোকক দেখুৱাই দিছোঁ। ট্ৰেক্টৰ ডলাৰ লগত বনাইছে, আপোনাৰ চকা দেখুৱাই দিছোঁ। ঠিক আছে। গাইজ, পীযুষ হাজৰিকাক আমি আদৰিবলৈ গৈ আছোঁ গাইজ, দেখুৱাই আছোঁ। আৰু এয়া বৰ্তমান আহি পাইছেহি পীযুষ হাজৰিকা। এয়া Hello. অত্যাচাৰ হ'ব নোৱাৰে।
তেওঁলোকে যদি যিসকলে ড্ৰাগছৰ ব্যৱসায় কৰে তেওঁলোকে বন্ধ কৰক, যিসকলে গৰুৰ চোৰাং দেহা কৰে তেওঁলোকে বন্ধ কৰক, যিসকলে জেহাদী কাৰ্যকলাপত লিপ্ত তেখেতলোকে বন্ধ কৰক, যিসকলে শিক্ষক হৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লয় আৰু সেই ঘৰতেই কি বনাই দিয়ে, মিয়া মিউজিয়াম বনাই দিয়ে, সেইবিলাক বন্ধ কৰক। অত্যাচাৰৰ কথা নাহে, এতিয়া কঠোৰ চৰকাৰৰ প্ৰশ্ন নাহে, কিন্তু এইবিলাক যদি নকৰে, বন্ধ নকৰে, শাসন আৰু কঠোৰ। আৰামছে প্ৰতিবাদ কৰি দিয়ে, যোনে যি নকওক, যোনে কৰিছে মই নকওঁ, মই কৈছোঁ যে তেওঁলোকে ভাল কাম কৰক, আমি একো নকওঁ। আজি মাজুলীত এটাও কেছ নহয়, মাজুলীত যদি মাজুলী থানাত যায় এটাও কেছ নহয়। আপুনি যদি গৈ পেলাই বৰপেটা, ধুনীয়া গোৱালপাৰাত চাই মাহত 300 কেছ। মানে কথাটো কি, তেওঁলোকেইতো দিয়ে, তেওঁলোকৰ বিৰুদ্ধে দিয়ে বা তেওঁলোকে বেয়া কামত লিপ্ত হয়। বেয়া কামত লিপ্ত হ'লেতো চৰকাৰে কঠোৰ হ'ব লাগিব। তেওঁলোকে বেয়া কাম নকৰিব, আমি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হোৱাৰ প্ৰশ্ন নাই। গৌৰৱ গগৈ ইতিমধ্যে এটা কথা কৈছে যে কংগ্ৰেছৰ যি ভাৰতজোৰা অভিযানত বিজেপিৰ ভিতৰত কম্পনৰ সৃষ্টি হৈছে বুলি কৈছে। কংগ্ৰেছে এইবাৰ চাগে গোটেই দেশত 50টামান সংসদীয় সমষ্টি আছে, তেওঁলোক 42টা 41টালৈ নামি যাব। অসমত তেওঁলোকৰ 3জন সাংবাদিক আছে, আহাবাৰ 0 হৈ যাব, মানে এইবাৰ লোকসভা নিৰ্বাচনত 0 হৈ যাব। কম্পন তেওঁলোকৰ ওপৰত দিছে। বিজেপি নাই হ'ব, বিজেপি কেনেকৈ হ'ব? বিজেপি চবফালে মানুহে দেখিছে, ইয়াত ক'ৰবাত কেম্পেইন কৰিব আহিছে নেকি? তেওঁলোক ইমান নন চিৰিয়াছ। এই সমষ্টিটো প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ সমষ্টি। কোনো এজন মানুহ ইয়াতে ইলেকশ্যন খেলিবলৈ নাহে, কেম্পেইন কৰিবলৈ নাহে, আৰু ক'ত কৰিছে সন্দেহযুক্ত মানুহ থকা সমষ্টিত গৈ। দোস্ত পিয়ুষ হাজৰিকা অহাৰ পিছদিনাই আকৌ আহিলে আমাৰ স্থানীয় সাংসদ পল্লৱ লোচন দাস। আৰু এনেদৰে কণ্টিমাৰ ওচৰত শৰণ লয় আৰু কিছুমান কথা বতৰা পাতে, আপোনালোকে চাই থাকিব, দেখুৱাই আছোঁ। আৰু আমাৰ গাঁৱৰ আই মাতৃসকলে এই চব কেনেদৰে ফটো তুলিবলৈ ইচ্ছুক আমাৰ পল্লৱ লোচন দাসৰ সৈতে এই চব